মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 7ৰ দি লংগেষ্ট ট্ৰেইন জাৰ্নি নামৰ লেসনটোৰ সামাৰিটো আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। The lesson longest train journey is about a tour of Malavika and Shikha. They traveled Guwahati to Kanyakumari by the Vivek Express train. This train runs Dibrugarh to Kanyakumari and this route is the longest train route in all over India. The longest train journey নামৰ লেসনটো হ'ল মালাবিকা আৰু শিখাৰ এটা ভ্ৰমণ কাহিনী। সিহঁত গুৱাহাটীৰ পৰা কন্যাকুমাৰীলৈ বিবেক এক্সপ্ৰেছ নামৰ ৰেলখনেৰে ভ্ৰমণ কৰিছিল। এই ৰেলখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যায় আৰু এইটো ভাৰতৰ আটাইতকৈ দীঘলীয়া ৰেলপথ। The Vivek Express is a weekly express train. It runs Dibrugarh to Kanyakumari. This train takes about 83 hours to reach Kanyakumari to Dibrugarh. It covers 4,233 kilometers distance and it is passes through 8 states of India. Those names are Assam, Nagaland, West Bengal, Bihar, Orissa, Andhra Pradesh, Kerala and Tamil Nadu. বিবেক এক্সপ্ৰেছ নামৰ ৰেলখন সপ্তাহত এদিন চলা এটা এক্সপ্ৰেছ ট্ৰেইন। এই ৰেলখন ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ চলাচল কৰে। এইটোৱে ডিব্ৰুগড়ৰ পৰা কন্যাকুমাৰীলৈ যাওঁতে প্ৰায় 83 ঘণ্টা সময় লয় আৰু এইটোৱে 4,233 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে। এইটোৱে ভাৰতৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হৈ যায়। সেই নামবোৰ হ'ল অসম, নাগালেণ্ড, পশ্চিমবংগ, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, Kerala and Tamil Nadu. Malavika and Shikha were waiting at Guwahati railway station for train, and the train reached to the Guwahati station at 11:30 a.m. and left Guwahati station at 11:45 a.m. After 2 hours, they crossed the Naranarayan Setu, which is over the mighty river Brahmaputra. Malavika and Shikha discuss about many things and also read some of novels to spend the time during their journey. মালাবিকা আৰু শিখা গুৱাহাটী ষ্টেচনত ৰেল অহাৰ কাৰণে অপেক্ষা কৰিছিল আৰু ৰাতিপুৱা 11:30 বজাত ৰেলখন আহি পাইছিল আৰু ৰাতিপুৱা 11:45 বজাত গুৱাহাটীৰ পৰা ৰেলখন এৰি দিছিল। 2 ঘণ্টামান পিছত সিহঁত নৰনাৰায়ণ সেতু পাৰ হৈছিল, যিটো নেকি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে। মালাবিকা আৰু শিখাই সিহঁতৰ যাত্ৰাৰ সময়ত বহুতো বিষয়ৰ ওপৰত আলোচনা কৰিছিল আৰু কিছুমান নভেলো পঢ়িছিল। আফটাৰ স্পেণ্ড এবাউট 83 hours, they reach their destination Kanyakumari. Kanyakumari is a city of Tamil Nadu. They stay there for a week in a hotel. They visit some of famous landmarks of Kanyakumari and they made their return journey. প্ৰায় 83 ঘণ্টা সময় ৰেলত কটোৱাৰ পিছত সিহঁত তেওঁলোকৰ লক্ষ্যস্থান কন্যাকুমাৰী পাইছিল। কন্যাকুমাৰী হ'ল তামিলনাডুৰ এটা চহৰ। সিহঁত তাত এটা হোটেলত এক সপ্তাহ আছিল। সিহঁতে কন্যাকুমাৰীৰ কিছুমান জনপ্ৰিয় ঠাই ভ্ৰমণ কৰিছিল আৰু উভতি আহিছিল।